লগত ময়ো ভালে আছো সকলোকে স্বাগতম জনাইছো ৰজা ৰক এণ্ড ব্লগলৈ আৰু সকলোকে মোৰ ফালৰ পৰা হ্যাপি ইণ্ডিপেণ্ডেন্ট ডে তো সেইভাবে ভাবিলো আজি অলপ মানে ওলাই যাও মানে আমাৰ ষ্টেডিয়ামত তো বলক দেখাও আপোনালোকক আৰু আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো আৰু আমিও এনেকৈ লাহেকৈ ঘৰৰ পৰা ওলাই দিলোঁ আৰু মৰ্ণিং চাবই পাৰিছে ৰাস্তা ঘাট পুৰা চুনচান হৈ আছে আৰু এই পেনে আমাৰ ঘৰৰ ওচৰৰে স্কুলত মানে স্বাধীনতা দিৱসৰ বাবে পালন কৰি আছে উদযাপন কৰি আছে আৰু আমি গৈ আছোঁ মানে এতিয়া ষ্টেডিয়াম তো তাতে মানে স্বাধীনতা দিৱসৰ বাবে গৈ আছোঁ আৰু গাইছ আমি এতিয়া আহি পাই গ'লো তো চাবই পাৰিছে এইপিনে ইমান ভিৰ নহয় মানে আজি আৰু এই আগতে মানে ষ্টেডিয়াম আছে তো বলক দেখাম বাৰু লৈ লওক আৰু গাইছ এতিয়া আমি মানে লাইনত থিয় হ'ব গৈ আছোঁ চাওঁগে ভিতৰৰ পৰিস্থিতিটো কেনেকুৱা কিমান মানুহ আছে অলপ আৰু গাইছ ফাইনেলি এনেকৈ লাইন পাতি শাৰী পাতি থিয় হৈ ফাইনেলি ভিতৰত সোমাই পৰিলোঁ আৰু ইমান মানে ভিৰ আৰু এনেকুৱা ৰ'দ দিছে ন আজি মৰ্ণিং মানে কি ক'ব এয়া চাবই পাৰিছে পুৰা মানে ষ্টুডেণ্ট আৰু বহুত মানুহ হৈছে চাই থাকক ভিডিঅ'টো আৰু গাইছ চাবই পাৰিছে এয়া চব স্কুলৰ ষ্টুডেণ্টবিলাক মানে যেনে আপোনাৰ মতিৰাম বৰা গভৰ্ণমেণ্ট বইজ গভৰ্ণমেণ্ট গাৰ্লছ আৰবান এনেকৈ বহুত স্কুলৰ মানে ল'ৰা ছোৱালীবোৰ মাৰ্চ পাষ্ট কৰিব আৰু যিটোৱে মানে ভাল হ'ব তো সেইটোক মানে প্ৰাইজ দিয়া হয় আৰু OMG ইমান মানুহ হৈছে নহয় মানে কি ক'ম আৰু আপোনালোকক আৰু আমিও মানে আজি আমাৰ ইমানেই বেড লাগ হ'ল আজি আমি বহিবলৈ জেগা নাপালোঁ আৰু সেইবাবে এই গৰমৰ মাজত ৰৈ চাই আছোঁ আৰু লাগিছে বাট কি কৰিবা আহিবতো লাগিবই কিবা এটা কৈ দিয়া ইমান টাইম ৰখি বৰ লাগি গৈছে ফাইনেলি এতিয়া আহিহে অলপ বহিছোঁ আৰু এতিয়াহে দেখা পাব ইয়াৰ পৰা বহুত ভালকৈ ধুনীয়াকৈ দেখা পাব আপোনালোকে তো এই গোটেইকেইটা ইয়াতে আহি বহাব পাৰিছে তাৰপৰা ওলাই এতিয়া গৈ আছোঁ ঘৰত যে যিহে গেলা গৰম মানে থাকি আৰু আমনি লাগিছে তো ইমান টাইম নৰলোঁ গোটেইখিনি দেখাব নোৱাৰিলোঁ বাৰু আৰু এতিয়া গৈ আছোঁ আমি ঘৰৰ পৰা যাম আৰু ক'ৰবাত যাম তো এতিয়া গৈ গা পা ধুই ৰেডি চেডি হ'ম তো চাই থাকক ভিডিঅ'টো আজি ক'ত যাওঁ কি হৈ গৈ আছোঁ তো চাই থাকক ভিডিঅ'টো পুৰা লাষ্টলৈকে ফাইনেলি তাৰ পৰা আহি গা পা ধুই এনেকৈ ৰেডি হৈ গ'লোঁ ওলাই যাবলৈ কাৰণে তো ক'ত যাওঁ চাই থাকক ভিডিঅ'টো আৰু নিজে গম পাবই আৰু থাম্বনেইল চাই নিশ্চয় গম পাবই ক'ত গৈছোঁ তো ব'লক আৰু আমিও ঘৰৰ পৰা লাহেকৈ ওলাই আহি কেনে পাই গ'লোঁ RD ৰোড আৰু চাবই পাৰিছে গাইছ আজি মানে চব দোকান চোকান চব বন্ধ হৈ আছে যিহেতু আজি স্বাধীনতা দিৱসৰ বাবে বন্ধ হৈ আছে আৰু এই চাইছেনে পুৰা স্কুলৰ ষ্টুডেণ্টবিলাক আহি আছে হয়তো ষ্টেডিয়ামত শেষ হৈ গ'ল আৰু আমিও এতিয়া আহি পাই গ'লোঁ ক্লক টাৱাৰ আৰু এই গাড়ীখন চাইছেনে পুৰা মানে একদম বুলেৰো পিক আপ লৈ মানে একদম পুৰা এনজয় কৰি গৈ আছে আমিও আহি পাই গ'লোঁ বামুণী আৰু আমি গৈ আছোঁ মানে এতিয়া প্ৰাগজ্যোতিষপুৰ তো চাবই পাৰিছে আগফালে ধুনীয়া পাহাৰ সেউজীয়া গছ গছনি ভৰা হৈ আছে অলপে আছে বেছি আৰু ফাইনেলি আহি পাই গ'লোঁ তো ৱেলকাম টু প্ৰাগজ্যোতিষপুৰ নতুনকৈ খুলিছে আৰু হ'ল আৰু বহুত দিন তো আমাৰ বাবে আজি নতুন যিহেতু আজি আমি নতুনকৈ আহিছোঁ তো চাবই পাৰিছে গাইছ OMG ইমান ধুনীয়া জেগা ফাইনেলি আহি পাই গ'লোঁ প্ৰাগজ্যোতিষপুৰ আৰু এই পিনে এতিয়া সোমাই গ'লোঁ তো চাবই পাৰিছে এয়া হৈ গ'ল আমাৰ নগাঁও প্ৰাগজ্যোতিষপুৰ এখন ৰিজৰ্ট হয় আৰু সৰু তো দাদা কিবা এটা কৈ দিয়ক কেনেকুৱা লাগিছে আমি আহিছোঁ এতিয়া বহুত গৰমৰ মাজত বহুত গৰম তো আমি বেলেগ জেগাত গৈছিলোঁ তাৰ পৰা আহিলোঁ এতিয়া আহি ইয়াত চাব এতিয়া ভিতৰত যোৱা নাই জেগাটো ভালেই লাগিছে বাহিৰৰ পৰা ভিতৰত যাই কিনে চাম আৰু পালোঁ গাড়ীও পাৰ্কিং কৰি দিলোঁ আৰু এইপিনে চাব পাৰিছে পুৰা মানুহ আহি আছে এতিয়া বলক ভিতৰত দেখাংগে তো বলক
ইয়াত আহি গ'লো আমি এতিয়া টিকেটটো কাটি লওঁ তাৰপিছত এণ্ট্ৰি কৰিম আৰু পাৰ পিচ কিমানকৈ পাৰ এজনৰ কিমানকৈ 20 এজনৰ তো গাইছ টিকেটো কাটিলোঁ এয়া চাব পাৰিছে 4জনৰ 80 টকা লৈছে 100 টকা দিছোঁ মাত্ৰ 20 টকা ঘূৰাই দিছে তো বলকচোন 20 টকাটো কিহৰ কাৰণে লৈছে আমি চাংগে কি আছে বাৰু ইয়াত 20 টকাৰ চাবলগীয়া বস্তু তো গাইছ চাব পাৰিছে এনেকৈ ৰুম বনাই থৈ দিছে ইয়াতে মানে বহি চহি কিবা কিবি অৰ্ডাৰ দিলে আমি নাখাওঁ আৰু বেলেগ ফালে দেখাওঁ আহক আৰু এটা মানে বিশেষকৈ বহুত ভাল লাগিছে বহুতে পৰিষ্কাৰটো চাব পাৰিছে ইয়াত যোনে যি খাইছে চবে এনেকৈ ডাষ্টবিনত থৈ দিছে ইউজ মি তো আপোনালোকেও যদি আহে তো ইয়াতে মানে ধুনীয়াকৈ পৰিৱেশটো একদম পূৰা ভালকৈ ৰাখিব পূৰা ডাষ্টবিন আছে তাতেই বস্তু পেলাব তো বলকচোন আগত চাংগে আৰু কি আছে তো গাইছ এয়া এনেকৈ বহি গ'লো মানে এইটো খাচা নিচিনাহে লাগিছে না নিচিনা লাগিছে তো ইয়াতে বহি গ'লো নতুন বস্তু এটা দেখা পালোঁ আৰু এইটো আনকমন ষ্টাইলত বনাইছে আপোনালোকেও আহিব এনেকৈ মোৰ নিচিনা এনেকৈ খাচাত ঝুলিবলৈ কাৰণে আৰু দেখা ইয়াতো বহি পেলাই মানে অলপ এনজয় লৈ আছোঁ আৰু তো আজিলৈ ইমানখিনি আছিল তো ইয়াতে দেখালোঁ কি আছে কি নাই তো জাষ্ট এটা সৰু ব্লগ আৰু ইণ্ডিপেণ্ডেণ্ট ডে বুলি আৰু হেপী ইণ্ডিপেণ্ডেণ্ট ডে বুলি মানে অলপ ওলাই আহিলোঁ আৰু আপোনালোককো দেখালোঁ আৰু ময়ো অলপ এনজয় কৰিলোঁ তো আজিলৈ টাটা বাই বাই আৰু এটা ভিডিঅ'ত লগ পাম নেক্সট ভিডিঅ'ত আজিৰ কাৰণে